হেল্ল' এভৰিৱান, আজি দুপৰীয়া এনেদৰে মাগুৰ আৰু কাৱৈ মাছৰ জোল বনাইছোঁ। তাৰ বাবে এনেদৰে পালেং শাক মই অলপমান কাটি লৈছোঁ, বিলাহী আৰু কেঁচা মটৰ দি বনাইছোঁ। অকণমান জালুকৰ গুড়িও দি দিছোঁ, জলকীয়া নিদিওঁ মই। খাবলৈ খুব ভাল লাগে এনেদৰে, খায়ে চাগে আপোনালোকে। এইদৰে এয়া পালেং আৰু কাৱৈ আৰু মাগুৰ মাছৰ জোল দুপৰীয়া ভাতৰ লগত পৰম তৃপ্তিৰে খালে সকলোৱে। এতিয়া পালেং শাকখিনি অকণমান ভাজি ল'ম। ইয়াতে মটৰখিনিও দি দিছোঁ, আদা অকণমান থেতেলিয়াই লৈছোঁ। বেলেগকৈ পানী দিব নালাগেই, এইখিনি পানীতে ধুনীয়াকৈ সিজে। এতিয়াহে মই পানী দি দিছোঁ। এয়া হৈয়ে গৈছে লাহেকৈ। এনেদৰে উতলোতে মাছ দি দিম। এতিয়া মই মাছখিনি দি দিছোঁ। মই তেলতে অকণমান জালুকৰ গুড়িও দি দিলোঁ। এয়া এতিয়া ধনিয়া দি দিছোঁ। ভালদৰে উতলিলে, উতলাৰ পাছত এতিয়া কাঢ়ি লৈছোঁ। খুব সুন্দৰ লাগে, এনেদৰে বনাই খাব। আকৌ নতুন ভিডিঅ'ত লগ পাম তেন্তে, বাই।